বন্ধুসকল হ্যাপি দিৱালী আপোনালোক সকলোলৈ দিৱালীৰ শুভকামনা থাকিল মোৰ তৰফৰ পৰা তো গাইজ আপোনালোকৰ দিৱালী কেনে চলিছে চাকি জ্বলাইছে নে নাই লাইট লগাইছে নে নাই আৰু ফটকা ফুটাইছে নে নাই কমেন্ট কৰি মোক জনাবলৈ নাপাহৰিব মই কি কৰিম আজি দিৱালীত মই আপোনালোকক জনাম মই আপোনালোকক দেখাম আপোনালোকে চাই থাকিব ভাল পালে কমেন্ট কৰিব লাইক কৰিব ভিডিও শেয়াৰ কৰিব আৰু তাৰ সৈতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ আপুনি নাপাহৰিব এতিয়া আপোনাক মই বাহিৰলৈ যাম আৰু দেখাম আজি মই কি কৰিছো আজি দিৱালীটো মই কেনেদৰে স্পেন্ড কৰিম আজি আৰু আমাৰ কালিমাৰ পূজা হয় কালী পূজা হয় আৰু মন্দিৰ যাম অকণ সেৱা কৰিম আপোনালোকে সেৱা কৰে নে নাই মন্দিৰ যায় নে নাই আজিৰ দিনটোত তো মোক জনাব ওকে তো এতিয়া আমি যাওঁ অকণ বাহিৰলৈ আৰু আমি ফটকাও ফুটাম অলপ চলপ ওকে বেছি নহয় কাৰণ জানে ফটকা ইমান ফুটাব নালাগে সাউণ্ড পলিউশ্যন এয়াৰ পলিউশ্যন এইবোৰ হয় সেইকাৰণে অলপ চলপ জাষ্ট নৰ্মেল অলপ ফুটাম এনে ওকে আপোনালোকক দেখাম তো বলক আপোনালোকে এই গাইজ আমি আহি আছো এতিয়া বাহিৰৰ পৰিৱেশ আপোনালোকে দেখা পাব চাওক ভয়সা চলছি হ্যাপি দিৱালী ও কি ইমান কম আৰু আৰু এটা নাই নাই এ আহিলি দি আৰু কলগছ চকৰি দি চকৰি কেইটা ভাল আছে কলগছ কলগছ আৰু এডাল দি কি নাই আমি এতিয়া মন্দিৰ যাবলৈ ওলাইছো আপোনালোকে চাই থাকক চাৰিওফালে কেনেকুৱা লাইটিংছ আমাৰ এৰিয়াটোত চাই থাকক আমি মন্দিৰ আহি পালো এতিয়া কালী মন্দিৰ ভিতৰলৈ যাম চাকি বন্তি অলপ কিনি ল'ম ইয়াতে কিনি পিনে যাম
সোমাবলৈ লৈছোঁ। কিবা অলপ প্ৰব্লেমৰ কাৰণে মোৰ ইমাৰ্জেঞ্চি কেছ এটা আছিল, ওকে, কিবা বিজনেছক লৈ, তাৰ কাৰণে মই এঠাইত যাব লগা হ'ল ইমাৰ্জেঞ্চি। তো সেইকাৰণে ব্লগটো ভালকৈ বনোৱা নহ'ল। চ' যিখিনি বনাইছোঁ, যিখিনি পাৰিছোঁ, সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ, দিৱালীটো মই এটা কথা কৈ দিছোঁ, আপুনি জানে নে নাজানে মই নাজানো। আপুনি যদি জানে তেতিয়াহ'লে মোৰ যদি কিবা ভুল হৈছে মোক কৈ দিব, আৰু যদি নাজানে তেতিয়াহ'লে আপোনালোকে জানি ল'ব। যেতিয়া ৰাম বনবাসলৈ গৈছিল, ৰাম বনবাস গৈছিল মানে 14 বছৰৰ কাৰণে যেতিয়া বনবাস গৈছিল, তো 14 বছৰ বনবাস থাকিলে। বনবাস থাকি পিনে যোনদিনা ঘূৰি আহিছিল ৰামে, ওকে, ৰাম সীতা লক্ষ্মণ যেতিয়া ঘূৰি আহিছিল, সেই দিনটোত সমূহ অযোধ্যাবাসীয়ে গোটেই অযোধ্যা চহৰখনত বন্তি প্ৰজ্বলন কৰিছিল আৰু ৰাম অহাৰ কাৰণে কি কৰিছিল? ফূৰ্তি কৰিছিল। ওকে, এটা দিন দিৱালী হিচাপে পালন কৰিছিল। এই দিনটোৱে আমি দিৱালী হিচাপে পালন কৰোঁ। তো এইখিনি জাষ্ট ক'লো, যিখিনি নাজানে সেইখিনিৰ কাৰণে। আই হোপ আপোনালোক সকলোৱে জানে, তথাপিও মই ক'লো আৰু সেইকাৰণে। তো এগেইন গাইজ, উইচ ইউ এ ভেৰি ভেৰি হেপী দিৱালী। তো এইখিনি কৈয়ে ব্লগটো সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট ব্লগত। ওকে গাইজ, বাই বাই।